ইউটিউবৰ জৰিয়তে আপোনালোকৰ ওচৰ চাপিব খুজিছোঁ। মই প্ৰথমতে মোৰ ইন্ট্ৰটো দি লওঁ। মোৰ নাম শ্ৰী শিখা হাজৰিকা। মই নগাঁৱৰ মিলনপুৰত বাস কৰোঁ। কলংপাৰৰ কাষতেই মোৰ ঘৰ। যেতিয়া মই মোৰ এই চেনেলটোৰ নাম ৰাখিব বিচাৰিছোঁ কলংপৰীয়া ব্লগ। আপোনালোকে যাতে আদৰি লয়। মই ঘৰত অকলে স্বামীৰ সৈতে বসবাস কৰি আছোঁ। মোৰ সন্তান গোটেইকেইটা বাহিৰত কৰ্মসূত্ৰে আছে, সেয়েহে বৰ অকলশৰীয়া অনুভৱ মই কৰোঁ। সেয়ে মই ভাবিছোঁ আপোনালোকৰ লগতে সংগী হৈ মই মোৰ সময়বোৰ কটাব পাৰোঁ। মই আজি প্ৰথম ব্লগ হিচাপে এটি সৰু ৰেচিপি আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে সদায় বনাই ঘৰত খায়েই আছে, তথাপিও মই মোৰ প্ৰথম প্ৰয়াস সেইটোৰেই কৰিছোঁ। আপোনালোকে চাওক। আজি মই জহা কোমোৰাৰ সৈতে মাছৰ এখন তৰকাৰী বনাম বুলি আগবাঢ়িছোঁ। সেয়েহে মই আগতে কোমোৰা আৰু আলু কুকাৰত বইল কৰি ল'লোঁ। বইল কৰাৰ পিছত এয়া ইমানখিনি মই পানী দি এয়া ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি ল'লোঁ। তাৰপিছত মই মাছখিনি ফ্ৰাই কৰিলোঁ। এয়া চাওকচোন, মই মাছখিনি ফ্ৰাই কৰিছোঁ। এইটো বনাবৰ কাৰণে মই আমাৰ 5জনীয়া মানুহৰ কাৰণে আন্দাজমতে পিঁয়াজ ল'লোঁ আৰু এয়া তেজপাত ল'লোঁ। এয়া আদা খুন্দি ল'লোঁ। মই মছলাটো বেছি ইউজ নকৰোঁ, তথাপিও মই কম পৰিমাণে জিৰা দিছোঁ আৰু এয়া মই জালুকৰ গুড়া দিছোঁ। আপোনালোকে ইয়াৰ লগতে আৰু জলকীয়াও দি ল'ব পাৰে। মই জলকীয়া ইউজ নকৰোঁ কাৰণে দিয়া নাই। ভজা হৈছে। মই এতিয়া মাছখিনি লাহেকৈ নমাই ল'লোঁ। প্ৰথমে পিঁয়াজ দিলোঁ, লগতে দুটা তেজপাতো দি লৈছোঁ। অলপ সময় পিঁয়াজখিনি এনেকৈ ভাজিব। এই পেষ্ট কৰি থোৱা আদাখিনি দি দিব। ইয়াতে এনেকৈ জিৰা গুড়িখিনি দি ল'ব। জিৰা গুড়িখিনি ভাজি অলপ ভাজিব, বেছিকৈ যাতে নাভাজে, কাৰণ বেছিকৈ ভাজিলে সকলো বস্তুৱে অপকাৰী যেন অনুভৱ হয়। এতিয়া মই সিজাই থোৱা জহা কোমোৰা আৰু আলুখিনি পানী অঁতৰাই ইয়াত দি দিলোঁ। কোমোৰা একদম তেলত দিয়াৰ লগে লগেই, ঢাকোন খোলাৰ লগে লগে গন্ধ আহিছে। তেলত দিয়াৰ লগে লগে ইমান যে এটা ধুনীয়া গন্ধ আহিছে, ক'বলৈ ভাষা নাই। যেন খালে আৰু কিমান ভাল লাগিব তাকেই অনুভৱ হ'ব। চাবচোন বাৰু আপোনালোকেও এনেকৈ জহা কোমোৰা দি বনাই। এতিয়া ইয়াত আমি হালধি গুড়া দি দিম। আন্দাজমতে আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব। মই সিজাওঁতে নিমখ দি লৈছোঁ, আপোনালোকেও তেনেকৈয়ে দি ল'ব। মই ভাজিছোঁ। এতিয়া চাওকচোন, এয়া মছলাটো তেলৰ পৰা এৰি দিছে। এই তেলৰ পৰা মছলাটো এৰি দিয়াৰ লগে লগে আমি এই ভাজি থোৱা মাছখিনি ইয়াতে এনেকৈ ঢালি দিম। সিজিবলৈ দিব। দি অকণমান গেছটো কমাই দিব। পাৰিলে আপোনালোকে ঢাকোন দিব। মই ঢাকোন দিওঁ। সেয়া সময় মই ঢাকোন দি ৰাখিলোঁ। এতিয়া মই এই ঢাকোনখন খুলি চাব বিচাৰিছোঁ। চাওকচোন কেনে সুন্দৰ এটা ৰং আহিছে। এতিয়া মই ইয়াতে অলপ
এই সিজাই থোৱা পানীখিনি কাষে কাষে দি দিছোঁ। চাওকচোন সুন্দৰ উতল আহিছে, দেখিয়ে ভাল লাগি গৈছে। মই গোটেইখিনি এতিয়া ঢালি দিয়া নাই, অলপ অলপকৈ দি পেলাই মই একেবাৰে শেষত ঢালি দিম গোটেইখিনি পানী। আমাৰ সুন্দৰ সময়ত সিহঁত উপনীত হৈছে। মই এইখিনিতে পানীখিনি ঢালি দিলোঁ। চাওকচোন এইখিনি উতল অহাৰ পিছত মই লাহেকৈ জালুকৰ গুড়াখিনি দিম। জালুকৰ গুড়াটো শেষত দিলে খোৱাৰ স্বাদটোৱে বেলেগ হৈ যায়, সেয়েহে মই সদায় জালুকৰ গুড়া হোৱাৰ আগে আগেহে দিওঁ। আপোনালোকেও তেনেকৈ দি চাবচোন। ইয়াতে মই এতিয়া এই জালুকখিনি দি দিলোঁ। চাওকচোন এই বগা কোমোৰা জালুকেৰে সৈতে বৰালি মাছটো আৰু সুন্দৰ হয়, কিন্তু মই আজি এই ভকুৱা মাছৰ সৈতে বনালোঁ। ভকুৱা মাছো ধুনীয়া হয় খাবলৈ, তথাপি বৰালি মাছ আৰু বগা কোমোৰাৰ এটা সদায় নামেই আছে। কেৰাহীটোৰ ৰংটো একদম পুৰণা হৈ গৈছে। এইটো মোৰ বহু বছৰৰ আগৰ পুৰণি কেৰাহী, সেয়েহে মই আজি এইটোতে বনালোঁ। চাওকচোন গছৰে পকা পকা জলকীয়া। তৰকাৰীখনত যদি আপুনি আপোনাৰ মন পচন্দৰ কেইটামান দি দিয়ে, তৰকাৰীখন আৰু সোণত সুৱগা চৰিব। কিন্তু মোৰ আকৌ জলকীয়া খোৱা মানা, সেয়েহে মই এই জলকীয়াকেইটা নিদিম। মই জালুকৰ জালতে সৰুকৈ এখন বাৰী আছে, মই কেতিয়াবা আপোনালোকক দেখুৱাম। মোৰ বৰ ভাল লাগে ফুল শাক এইবোৰ কৰিয়ে মই মোৰ সময়বোৰ কটাওঁ, আৰু সেয়েহে আপোনালোকৰ আগত দাঙি ধৰিম বুলিয়ে মই আজি ৰেচিপিটি আৰম্ভ কৰিলোঁ। এয়া তৰকাৰী ধুনীয়াকৈ উতল আহিছে। এই নমাম আৰু এতিয়া মই এয়া আমাৰ এখেতৰ বাবে মই বাটিত সজাই আনিছোঁ। লাহেকৈ ভাতৰ কাঁহীখনো দিম। এতিয়া তেওঁ খাই কেনে পায় তেতিয়া ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাবচোন। যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটি টিপি দিব, আৰু তেতিয়া মই পঠোৱা সকলো ভিডিঅ' আপোনালোকে দেখিবলৈ পাব।